এভৰিৱান গুড মৰ্ণিং। আৰু এইফালে ৰাতিপুৱাই গা পা ধুই মই সোমালোঁ পাকঘৰত। লৰালৰিকৈ কামকেইটা কৰি লৈছোঁ কাৰণ মাৰ লগত এফালে যাবলগীয়াও আছে। মানুহৰ সময়বোৰ দিনবোৰ যে কেনেকৈ পাৰ হৈ যায় একো ধৰিবই নোৱাৰি। আৰু আনফালে মই চাহ একাপো বাকি ল'লোঁ। আজি কি বনাওঁ বুলি ভাবি থাকোঁতেই মনত পৰিলে কেৰেলা কেইটালৈ আৰু ধুনীয়াকৈ মই ভাত পানী বনায়ো ৰেডি হ'লোঁ। আৰু এইফালে আহিছোঁ আমি গোলাঘাট। কামৰ বাবে এইফালে যে কিমানবাৰ অহা হ'ল হিচাপ নাই। ফাইনেলি আমাৰ কামবিলাক হৈ গ'ল। এইফালে আহিলে এইটো ৰাস্তা নোসোমোৱাকৈ কোনোদিনেই নাযাওঁ। ইমান ধুনীয়া চাওকচোন। আগতেও মই ইয়াৰ ভিডিঅ' এটা দিছিলোঁ। আনফালে বতৰটোও অকণমান বেয়া কৰি আহিছে, সেইবাবে আমি লৰালৰিকৈ ঘৰলৈ বুলি আহিলোঁ। ঘৰৰ পৰা ৰাতিপুৱাই ওলাই আহিলোঁ, সেইবাবে ভোকো লাগিছিলে আৰু আমি ধুনীয়াকৈ ইয়াতে ভাতকেইটা খাই ল'লোঁ। আৰু এইফালে আমাৰ খোৱা বোৱাও হৈ গ'ল আৰু লৰালৰিকৈ ঘৰলৈ আহিলোঁ কাৰণ মোৰ টিউশ্যনছখিনিও আছে। আজিৰ ভিডিঅ'টো ইমানেই, বাই।